বৰ্তমান কি খবৰ আপোনালোকৰ? মোৰ ভালে আৰু মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি প্ৰায় এমাহেই হ'ব আৰু মই বিশেষ কাৰণত তাত ভিডিঅ' দিব পৰা নাছিলোঁ। বিশেষ কাৰণ হ'ল মোবাইলটো মোৰ বেয়া হৈছিলে, বেটাই একদম ভাঙি ডিছপ্লেখন গৈছিলে। তাৰপিছত এতিয়া ভালকৈ আনিছোঁ, কেইবাদিনো হ'ল অনা। তাৰপিছত ভিডিঅ' দিম বুলি দিয়া হোৱাই নাই। বনাব খুজিছিলোঁ, কিবা মনটো যোৱাই নাই ভিডিঅ' বনাবলৈ। সেইকাৰণে আজি মই এতিয়া এনেই শ্বৰ্টত এতিয়াই চিম্পুল এটা ভিডিঅ' বনালোঁ। আৰু আজি দেখুৱাব লৈছোঁ পূজাত মোৰ ল'ৰাক কি কাপোৰ দিলোঁ, সেইটো কাপোৰ দেখুৱাম বাৰু। আৰু এয়া কাপোৰ, এইযোৰ মোৰ ননদজনীয়ে দিল্লীৰ পৰা আনিছে। এইযোৰ লগত এইযোৰ, কিন্তু এইযোৰ ইমান ধুনীয়া লাগিছিলে, কিন্তু অকণমান পেণ্টটো সৰু হৈ থাকিলে। তাৰপিছত এইখনো ভাল লাগে। এইযোৰ ইয়াৰ লগত কেনেকুৱা লাগিছে জনাব। এইযোৰ আৰু এইযোৰ ইয়াৰ লগত পেণ্ট, এইখন আৰু দুখন পেণ্ট, এইযোৰ আৰু এইখন। মোক এইযোৰ বেছি ধুনীয়া লাগিছে। এইযোৰো ভাল লাগিছিলে, কিন্তু পেণ্টটো অকণমান সৰু হৈ থাকিলে। ইয়াৰ টি-চাৰ্টটো খুবেই ভাল লাগে, কালাৰটো মোৰ খুব ভাল লাগে। আৰু মই এতিয়ালৈকে লোৱা নাই বাৰু, মই কি লওঁ দেখুৱাম আপোনালোকক, চাই দিব ভিডিঅ'টো।